আমি মুদ্ৰাৰ কৰ্মবিকাশৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আজি আমি যি মুদ্ৰা ব্যৱহাৰ কৰিছোঁ সেই মুদ্ৰা নিশাটোৰ ভিতৰতে সৃষ্টি হোৱা নাই। ই কেইবাটাও পৰ্যায় বা অৱস্থা অতিক্ৰম কৰিহে মুদ্ৰাৰ আজিৰ ৰূপটো পৰিগ্ৰহণ কৰিছে। মুদ্ৰাৰ কৰ্মবিকাশৰ 5টা পৰ্যায় আছে। প্ৰথম পৰ্যায়টো হৈছে বিনিময় প্ৰথা। তোমালোকে জানা যে বিনিময় প্ৰথা হৈছে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। বিনিময় প্ৰথা লুপ্ত হোৱাৰ পিছত আহিল জন্তুমান স্তৰ। তোমালোকে জন্তুমান স্তৰ বুলি কওঁতে বুজি পাইছা যে জন্তুৰ কথা কৈছে। এই স্তৰত জন্তুৰ বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল, বিশেষকৈ ছাগলী। কিন্তু এই জন্তুমান স্তৰো বহুদিনলৈকে নাথাকিল কিছুমান অসুবিধাৰ বাবে। প্ৰথম অসুবিধাটো হৈছে ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নাছিল বা নহয়। ৰং আৰু আকাৰ বেলেগ বেলেগ হোৱাৰ বাবে পচন্দ অপচন্দৰ প্ৰশ্ন উঠিছিল। কোনোবাই যদি পখৰাটো অপচন্দ কৰিছিল, আন কোনোবা এজনে কলাটো পচন্দ কৰিছিল। দ্বিতীয়তে, মহামাৰীত ছাগলীৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণো কমি যাব ধৰিলে আৰু অৰ্থনীতিত মুদ্ৰা সংকটে দেখা দিলে। তৃতীয়তে, ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি। এইবোৰ অসুবিধাৰ বাবে জন্তুমান স্তৰৰ বিলুপ্তি ঘটিল। তৃতীয় স্তৰটো হৈছে অমুদ্ৰিত ধাতুমান। অমৌদ্ৰিক ধাতুমান ব্যৱস্থাত সোণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু এটা সময়ত অমৌদ্ৰিক ধাতুমান ব্যৱস্থাও বা স্তৰটো নাইকিয়া হৈছিল কিছুমান অসুবিধাৰ বাবে। যেনে সোণ বা ৰূপ নিভাঁজ হয়নে নহয় প্ৰতিবাৰ লেনদেনতে সেইটো নিশ্চিত কৰিবলগীয়া হৈছিল। দ্বিতীয়তে, এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল। অমুদ্ৰিত ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাৰ পাছত ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল আৰু এই ধাতু মুদ্ৰাত সোণ বা ৰূপ ব্যৱহাৰ কৰা হৈছিল আৰু সোণ বা ৰূপৰ যোগান সীমাবদ্ধ আৰু প্ৰয়োজন হ'লে বৃদ্ধি কৰিব নোৱাৰি। তদুপৰি বেপাৰ বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰ দূৰৈ ঠাইলৈ কঢ়িয়াই নিয়াত কিছুমান অসুবিধাৰ সৃষ্টি হৈছিল। এইবোৰ কাৰণত ধাতু মুদ্ৰাৰো বিলুপ্তি ঘটিল। ইয়াৰ পিছত আহিলে মুদ্ৰাৰ কৰ্মবিকাশৰ পঞ্চম পৰ্যায় কাগজী মুদ্ৰা, যিটো আমি বৰ্তমান ব্যৱহাৰ কৰোঁ। এই কাগজী মুদ্ৰাটো প্ৰথম অৱস্থাত সোণ ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ল আৰু ৰূপান্তৰকৰণৰ অপ্ৰয়োজনীয় হৈ পৰিল। এইদৰে কাগজী মুদ্ৰাই বৰ্তমানৰ ৰূপ লয়। ধন্যবাদ।